হয় বাসুদেৱ দল এইটো শুনিছে তোমাৰ নাই হে গাইজ ৱেলকাম টু মাই অদলে মই দীপশিকা ইউটিউব চেনেল এইটো আপোনালোকে চাবলৈ পাইছে মই এতিয়া ঘৰত গৈ আছোঁ নিজৰ আছলি ঘৰত এইটো আপোনালোকে দেখা পাইছে মানুহ ঢেৰ আহিছে লাজ লাগিছে পাই ভিডিঅ' নবনাওঁ এইবোৰ মানুহ আহিছে লাজ লাগে মই এতিয়া ৰ'দত ভিডিঅ' বনাই পোৱা নাই এইফালেদি আমাৰ ঘৰত যায় তাৰপৰা এইটো বেলবুঙাজান বুলি কয় সূতাৰ গাঁও এইফালেদি এজনী মই গৈ আছোঁ স্কুটি চলাই একদম ভাগৰ লাগি গৈছে অলপ দূৰে আছে নাৰায়ণপুৰৰ পৰা গৈ আছোঁ ভাল লাগিছে যিমান যি হ'লেও নিজৰ ঘৰখনত মানে কিবা এটা আৰু অনুভৱটো শ্বেয়াৰ কৰিব নোৱাৰোঁ ইয়াত মানুহে ধান কাটিছে আৰু সোণালী পথাৰ এয়া চাব পাৰিব অকলে গৈছোঁগৈ ঘৰত বেয়া লাগিছে একদম ইয়াত মানুহ নাই কাৰণে ভিডিঅ'টো শ্বুট কৰিলোঁ নহ'লে ক'তো ভিডিঅ'টো বনাব নোৱাৰি মানুহবিলাক ইমান ঘূৰি যায় জীৱনত যে মানুহ দেখাই যায় তেনেকুৱাকৈ যায় ইয়াতো মানুহ খুব অহা যোৱা কৰি থাকে কিন্তু পথাৰত আছে যে চ' ভিডিঅ'টো বনাই দিলোঁ এইফালে চাওক তাৰপিছত কাইলৈ এটা ভিডিঅ' বনিব তাৰপিছত এইফালে গাড়ী আহি আছে মোৰ এতিয়া লাজ লাগিছে এতিয়া যাওঁগৈ আৰু বাই কণ্টিনিউ কৰিব ঘৰত আহি পালোহি এয়া মোৰ আছলি ঘৰ এইটোৱে মোৰ আছলি ঘৰ ফুল চুলবোৰ এয়া ধুনীয়া ডাঙৰ হৈছে আৰু মুৰ্গী আহি পালোহি আহি পাই গ'লোহি এতিয়া চাই লওক কোমোৰা এটাও আছে এইখিনিতে কি হ'ল কেমেৰাটো কিবা নিচিনা লাগিছে কি হ'ল হাই পোহৰটোৰ পৰা হৈছে তাৰপিছত ফুনেন্দ্ৰ এই আমাৰ ভাইটি এইটো আমাৰ অংকিত হাই এইবোৰ বস্তু বেলেগক দিব লাগে এইটো চেপেটা হৈ গ'ল দেখোন এয়া বস্তুবোৰ এয়া দিব লাগে পাৰচেছ কৰিব লাগে মানুহক এইবোৰেই মোৰ কাম আৰু আছে এয়া আমাৰ নতুনকৈ আহিছে ষ্টেফি নিউট্ৰিলাইফ এইবোৰ বস্তু দিব লাগে তাৰপিছত এইবোৰ মই এতিয়া দি থৈ আহোঁগৈ চুব কাম পে দেৰ নেহি হোনা চাহিয়ে না ডায়েৰী পেন তাৰপিছত বস্তু কেইটামান আছে তাৰপিছত এয়া মই এই বেগটোত ফুল তাৰপিছত এয়া আমাৰ অয়াও অলপ হেল্প কৰিব হাই এমটি কি মানে হাই ক'ব নাজানো নাজানো চালা তাৰপিছত আমি দুজনীয়ে পাৰচেছ কৰিব যাওঁ এতিয়া আমাৰ মেম এজনী আছে মেমজনীকো দেখুৱাম মানে বহুত হাৰ্ডৱৰ্ক কৰি থাকে বহুত ভাল হয় মেমজনী ভাল লাগে কথা পাতিয়ে ভাল লাগে হয় নাই হয় এনেকুৱা হ'লে ভাল লাগে হয় নাই ওলাইছোঁ ধুনীয়াকৈ ওলাইছোঁ দে মোকো উলিয়াই দিয়াচোন এবাৰ বিজনেছ লাগিছে এতিয়া নাই হ'লে মোৰ মনটো চঞ্চল সৰু হৈ আছে যে সৰু হৈ থকাতে মেচিয়ৰ চব কথা বুজি পাইছোঁ যেতিয়া ক'ত সৰু ন হয় নাই ঘৰৰ কথাবোৰ বুজি পাইছোঁ আৰু চ' মই সৰু নহয় আৰু গাইজ আমি কিবা এটা কাৰণত এইফালে গৈ আছোঁ দলগুৰি তাৰপিছত কিবা এটা কাৰণত গৈছোঁ কাৰণটো নকওঁ তাৰপিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ তাত দৌল মন্দিৰ এটা আছে ক'তো অলপ জানে ইয়াৰ দলগুৰি দৌল আছে সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগৰ পুৰণা হৈছে আৰু আপোনালোকে জানেই চাগে ওচৰে পাজৰে মানুহবিলাক চব আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব মই লৈ যাম আমাৰ বসন্তীও যাব মোৰ লগত তাৰপিছত বসন্তীৰ এইটো মালিক লেটছ গো লগত এয়া আমাৰ বাইদেউ গৈছে হয় না হাই লগত মিবি গৈছে ইংলিছত এইটো আমাৰ গাঁৱৰ এটা পাৰ্থ হয় এইটো আমাৰ কংকুৰ বুলি কয় আমাৰ ওচৰৰ মানে অলপ দূৰত তিনি আমাৰ তিনিআলিত ইয়াত ডাঙৰ মাছ আছে বুলি শুনিছোঁ বহুত ডাঙৰ হয় ইয়াত পুখুৰী হয় এইটো বহুত বছৰৰ পৰা আছে বহুত মানে পানী চানী খানা ইমান মানে কিবা আছে ঘাঁহ বনাইছে হয় নাই চাই থাকিব আপোনালোকে অলপ উপভোগ কৰিব আমাৰ গাঁৱত হয় নাই বাৰু উপভোগ কৰিব ল'ব দলগুৰি পালি এইবোৰ পকা ৰাস্তা বেয়া হৈছেগৈ আৰু হয় নাই আগতে পকা ৰাস্তা আছে এয়া পকা ৰাস্তা নে কেঁচা ৰাস্তা শিলৰ ৰাস্তা আগতে এটা তাত ডাঙৰ কিবা আছিলে বাঁহৰ দলং আছিল তাৰপৰা এবাৰ মই বগাই গৈছোঁ
তলে মাৰিকা জেগা দলগুৰি জেগাত থকাৰ কাৰণে দলগুৰি দল বুলি কোৱা হয় কিন্তু এইটো বাসুদেৱ দল হয় বাসুদেৱ দল এইটো শুনিছে চাগে বাসুদেৱ দল চাই ল'ব পৰা হৈছে আমাৰ দলগুৰি দল মানে বাসুদেৱ দল দলগুৰি মানে কলাবাৰী শোণিতপুৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত অৱস্থিত জনজাতি মতে ইয়াৰ ইটাৰে নিৰ্মিত এই দলটি চুলিখোৱা দিনৰ ল'ৰা ৰজাই 1679 একাশী খ্ৰীষ্টাব্দত সজায় আৰু তেওঁৰ গুৰু দক্ষিণাত সত্ৰৰ শতাধিকাৰ ইয়াক ৰাজহুৱাবিহীন মাটিৰে মানে দান কৰিছে সেইমতে চাগে তাৰপৰা শুনিছিলোঁ আৰু এইটো হেনো কি বৰালি মাছ তাৰপিছত বৰা চাউল বৰা চাউল আৰু ডিম কণী নে ডিম সেইটোৰে মানে বনাইছে হেনো বহুত ইটাবোৰ চেপেটা পুখুৰী আছে সেই তলা মৰা আছে চ' আমি সোমাব নোৱাৰিলোঁ আজিকালি কি হ'ল যেন তলা মাৰিছে ভিতৰে এইফালেদি এই ফুটা দি মানে কিবা আছে তাত সুৰুঙা আছে হেনো একেবাৰে এই পুখুৰীটোৰ লগত সংযুক্ত এই পুখুৰীটো ইফালেদি ওলাই যাবগৈ তাৰপিছত কি আছিলে ওলাই যাবগৈ আৰু তাত ওলাই যায়গৈ হেনো তাৰপিছত এইটো আচলি সত্ৰটো হৈছে সেইটো আমাৰ সত্ৰ চ' আমি সেইটোকে চাব আহিছিলোঁ আৰু আছিলে আমি ইয়াত আহিয়ে থাকোঁ ইয়াত বহাগী মেলা হয় ডাঙৰকৈ হয় না এই তেতেলী দুজোপা আছে বহুত ডাঙৰ পুখুৰীটো দেখুওৱা মানে আগতে কি ওলাইছিলে এই পুখুৰীটোত সোণৰ নাও ওলাইছিলে হেনো শুনিছোঁ ককা আইতাৰ দিনত হয় নাই সোণৰ নাও ওলাইছিলে কিন্তু আজিকালি নোলায় আৰু আগতে যোনে মানে ইয়াত শৰাই দিব আহে এইবিলাকক মানে দেখুৱাই নিজে দেখা দিয়ে আজিকালি ক'ত ওলাব আৰু হয় নাই আপুনি এইফালেদি সংযুক্ত একেবাৰে তলত তাৰপিছত এইফালেদি পুখুৰী আপোনালোকে চাব পাৰে মানুহ ল'ৰা ছোৱালী খেলি আছে বহুত ডাঙৰ পুখুৰী হয় চাব পাৰে পৰিৱেশটো বৰ সুন্দৰ দলগুৰি কলাবাৰী সেইটো ছাইডত আছে মানুহ বেছি হৈছে এইবোৰ মানুহ দেখিবলৈ পাইছে বহুত আহিছে মানুহ চাবলৈ হয় নাই মানুহ আহিছে হয় বহুত এইবোৰ অকণমান এখন ক'ত গ'ল খাই পেলাওঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম গুৰিপ্ৰিয়া গগৈ তোমাৰ নমস্কাৰ মোৰ তোমাৰ নাই আমি যাওঁগৈ সন্ধিয়া হৈছে আৰু মানে কামটো হৈ গ'ল তাৰপিছত আমি যাওঁগৈ এতিয়া লাগিছিলে হয় না তাৰপৰা আমাৰ মেধি ছোৱালীজনী আছে ধুনীয়া ছোৱালী ভালকৈ হাই এটা দি দিয়া আকৌ মোৰ ইয়াত গোটেই চেনেলটো মানুহে চাই থাকে ন কি কৰিব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা অঁ আমাৰ ধুনীয়া ছোৱালীজনী কৈছে আমাৰ ধুনীয়া ল'ৰাবোৰ আছে দেই এইটো পেগু ছোৱালী হয় আমি দলে ল'ৰাবিলাকৰ একদম ধুনীয়া পাৰফেক্ট গাৰ্ল হয় তাই আমাৰ এইজনী দলে ছোৱালী হয় পেগু ল'ৰাবিলাকৰ কাৰণে পাৰফেক্ট এইজনী দলে তাৰপিছত এইটো আমাৰ পেগু ল'ৰা ডেকা ল'ৰা এইটোৰ কাৰণে পাৰফেক্ট দলে ছোৱালীজনী লাগে দেই হয় নেকি এনে এই পোকৰ খোৱা বা লৈছোঁ বিদায় বাই বাই নেক্সট লগ পোৱাৰ আশাৰে বাই 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 বাই